গাইছ এতিয়া মানে যাই আছোঁ আমাৰ কাষৰে এটা বাৰ্থডে খাব বাজিছে 4:25 মানে বাৰ্থডে খাবা মানে কিবা পুৰি চুৰি কিবা কানি বনবা লাগব আমাৰ এইখিনিৰ মেইন ৰান্ধনি হৈছোঁ মই তো যাই আছোঁ আৰু গাইছ মই বুঢ়া হ'লোঁ দিয়ক চুলি যদি পকি গৈছে ইমান মানে ডিপ্ৰেশ্যন ইমান টেনশ্যন চুলি পকি মোৰ ডাল হৈছে বাৰ্থডে গাল চাওঁ আছোঁ আহাচোন আজি কাৰ বাৰ্থডে আৰু ময়ো আহি কিনে আটা মাৰত লাগি গৈছোঁ আৰু মই ইমান আটা মানে মাৰি পোৱা নাছিলোঁ এনেকৈ ভাত তাত বনাব আৰু খানা চানা কিন্তু আটাটো আৰু অলপমান বেলেগ দিয়কচোন মতা মানুহগিলাই মাৰিলে ভাল হয় বেছি কিন্তু মোক মাৰাত বেয়া হোৱা নাই আৰু জন্মদিন বুলিয়ে ক'লে দিয়কচোন সৰুকৈ বেলুন চেলুন আনিছে বায়াকে এইটো বায়াক তাইৰ টিকলিৰ আৰু এইটো হৈছে মাহঁতৰ বায়াক তো তাহাঁতে বেলুন চেলুন আনিছে অলপমান মোক কৈছে আলি দিবা তো মই তাহাঁতক আলি চালি দিলোঁ তো এবাৰকে মই ঘুগনি বনালোঁ মানে ঘুগনিটো হৈছে বুটৰ দালি আৰু আলুৰ ঘুগনি তাৰে মাজতে কেকটো কাটলাক মানে এহাতৰ এইটো সময়টো এতিয়া বহুত ভাল লগা সময় মানে একো ভাববা লগা সময় নাই আৰু জীৱনত কি কৰিব কি নকৰে ধুনীয়াকৈ খাই লৈ থাকিলে হ'ল তাই বেচেৰিটো কিমান ফূৰ্তি পাইছে দেখছি না আমি এতিয়া আৰু হাজাৰ চেষ্টা কৰি সুখটো আনবা নোৱাৰোঁ কিন্তু এইটো সময়ত সুখটো নিজে নিজে পাই অলপ বস্তু দিয়ক 5 টকা এটা হাতত দিয়ক একদম সুখী তাই কেক কাটছি মোক জ্বৰ পৰাই কৈছে কেকটো কাটো দা মই বোলো ৰ'বা ভিডিঅ' কৰি দিম ৰ'বা তোমাক দেউতাক দেখাম নহয় অলপ দেৰিকৈ কাটিম তো তাইও বেচেৰিটো এইখিনি ৰখি আছে মই আঞ্জা বনাওঁ গেলে আৰু নিজে কৈছে আগতে মই কেকটো অলপ খাংদা পিছততো নাখাই থাকবা তো আবকো কৈছে তুমি অলপমান খাওঁ বাকীখিনি মই খাব লাগব না তো ময়ো তাইক অলপমান কেক চেক কৰি দিলোঁ তাই বহুত মৰম লগা আপিটো আৰু বাকী বুটৰ দালি বনাই আছোঁ মানে দালিটো ঘুগনিয়ে দিয়কচোন আৰু আমি বাকী সৰু ছোৱালীটোৱে মোৰ তাহাঁতৰ লগত আৰু মোৰ লগ বুলি ক'লে মেইন কথা ইহঁতে আছে বাকী আমাৰ এখিনিত আপি চাপি কোনো নাই মোৰ লগ বুলি ক'লে ইহঁতৰ লগতে থাকোঁ আৰু তো বেলুন চেলুন গুটি মাহ জিংকে আলাইছিলোঁ সিংকে ফাটাইছোঁ বাকী আমাৰ দেখোন লুচি হৈ গ'ল অলপ পিছত খোৱা আৰম্ভ হৈ যাব জন্মদিন বুলি ক'লে বিশেষকৈ আমাৰ ইয়াতে এইটো পুৰি ঘুগনি পায়স এনকৈ চলে আৰু তাহাঁতৰ ইটো বায়াককেইটাৰ বিলৰ খোজটো অলপমান বেলেগ তাৰমানে এইখিনি সময়ত কাম কৰিব নোৱাৰে কিন্তু কাম কৰাৰ ইচ্ছা বহুত আৰু যে ডাঙৰ হ'ব তেতিয়া কাম কৰিব পাৰে কিন্তু ইচ্ছাটো নহয় যে মানুহৰ এবাৰকি আমাৰ মাহঁত খাব গৈছে এইটো ডাঙৰ মা হৈ এবাৰকি মঞ্জু বাইদেউ আছে মানে এইখিনি আমাৰ ওচৰৰখিনি আছে আৰু যিমান মানুহ আছে বাকী দূৰৰ মানুহ মাতে না আমি নিজে লাগি ভাগি খালোঁ আৰু এনেকৈ জন্মদিনটো তাইৰ তো তাই বহুত আগৰ পৰা কৈ আছিল না সেইকাৰণে মাতলাক আৰু মাকে আৰু লাষ্টত আমিও খালোঁ পুৰি ঘুগনি তো নিজে বনোৱা বস্তু কিনো প্ৰশংসা কৰিম ভালেই হৈছে দিয়ক বাকী মানুহে যিহেতু ভাল বুলি কৈছে তো ভালেই হৈছে পায়সটো মাকে বনাইছিল মই বনা নাই আৰু এই হাতৰ লগত ময়ো খাই দিলোঁ আজিৰ ভিডিঅ'টো ইমানতে বাই